তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে ন? যদিও বা বেয়া, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনকালে ভাল হওক। চ' এইখিনিতে বিচাৰিলেই পোৱা হ'লে মানুহে আকাশৰ তৰাটো বিচাৰিলে হয়, কিন্তু মই বিচাৰিলেই পাওঁ কাৰণে নদীৰ কিনাৰত লোকেল চব্জি বিচাৰি আহিছোঁ। এয়া নদী, ইয়াত পানী পাৰ হৈ লৈছোঁ। এতিয়া মই সিটো পাৰে গৈ আছোঁ, লোকেল চব্জি নিবলৈ আহিছোঁ নদীৰ কিনাৰত। নদীৰ কিনাৰত কি লোকেল চব্জি পায়, যিবিলাকৰ ঘৰ নদীৰ কিনাৰত হয়তো সকলোৱে জানেই নে কি? এইবিলাক কলমৌ চব্জি বিচাৰি আহিছোঁ মই। তো বিচাৰি লওঁ নে কি কোৱা? তো গাইছ, মানে এইবিলাক কলমৌ চব্জি আছিলে, এইটো গৰু এটা বান্ধি দিলে ইয়াতে। এইবিলাক চব আগখিনি খাই থৈ দিলে, গৰুটোৱে লোকচান কৰি দিলে। হ'লেও অলপ দহলে আছে আৰু এইবিলাক। থোৰচা পালোঁ আৰু এইবাৰ বেলেগ এটা বিচাৰিব লাগিব। এইটো বামত থকা বিচাৰিম, এইটো পানীত থকা বিচাৰি ল'লোঁ। কলমৌ এইটো বেগটো, এইটো থোৰাচা অলপ হৈ গ'ল আৰু হ'ব ন? বেছিকৈ এটা চব্জি খাবলৈ বেয়া। এইবাৰ ঢেকীয়া বিচাৰিব লাগিব। ঢেকীয়া মানে কি হ'ল, কিমাননো সেই দৰৱ দিয়া চব্জিবিলাক খাই থাকিব ন? কেতিয়াবা অৰ্গেনিকো খাব লাগে। এইবিলাক দৰৱ চব নিদিয়া, নিজে নিজে গজে ধুনীয়াকৈ, কোনো একো নকৰে, নিজে ডাঙৰ হয়, বুটলিব লাগে আৰু খাব লাগে ন? এইবিলাক চব্জি ঠিক আছে। এইবিলাক ঢেকীয়া গছ, এই আগলৈ আছে আৰু ঢেকীয়া। চব্জি কি নহওক, ঢেকীয়া থোৰাচা বুটলি লওঁ নে কি? এইকেইডাল ঢেকীয়া চাওকচোন কিমান ধুনীয়া ধুনীয়া হৈ আছে। থোৰাচা, ঢেকীয়া থোৰাচা বুটলি লওঁ, তাৰপিছত ঘৰলৈ গৈ থাকিব লাগিব নেই। মই ঢেকীয়া অলপ বুটলি লওঁ দেই, অকলে আহিছোঁতো। এতিয়া কেমেৰা কৰিম নে ঢেকীয়াই বুটলিম? যি কি নহওক, মই ঢেকীয়াটো বুটলি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। তো এতিয়া ঢেকীয়াও বিচাৰি মেলি হৈ গ'ল, কলমৌ বিচাৰি হৈ গ'ল। এতিয়া ঔটেঙা বিচাৰি যাব ওলাইছোঁ। মানে কি হ'ল, ঢেকীয়াৰ লগত ঔটেঙা দি খালেহে ভাল লাগিব নে কি কয়? ব'লক ঔটেঙা বিচাৰি যাওঁ। এইবিলাক বাগানৰ কিনাৰত গৈ কিনেও আগত ঔটেঙা এজোপা আছে, আৰু ঔটেঙা দুজোপামান আছে, বেলেগ চাইডতো আছে। মই কিন্তু এই আগত থকা জোপাতে বিচাৰি যাওঁ, পাওঁ নে নাপাওঁ। পালে হয় আৰু বুলিয়ে ভাবিছোঁ, আৰু কি হয়, পাওঁ নে নাপাওঁ। যি কি নহওক, ঔটেঙা গছজোপা তললৈ গৈ লওঁ নে কি? তো ঔটেঙা গছজোপাৰ তলত পাই গ'লোহি। এইকেইটা ঔটেঙা লাগি আছে, আৰু এইকেইটা হেড এইফালেও আছে এইবিলাক। এতিয়া পাৰিম কেনেকৈ? ওপৰত আছে নহয়। যি কি নহওক, কেনেকৈ পাৰোঁ চাই লওঁ নে কি? পাৰি লওঁ দেই। তো গাইছ, ঔটেঙা পাৰি হৈ গ'ল। এইজোপা গছৰ পৰা পাৰিলোঁ, এইজোপা পৰা। তো এইকেইটা বেছি পৰা নাই, 6টা পাৰি লৈছোঁ। এতিয়া ঘৰলৈ গৈ থাকোঁ নে কি? ব'লক গৈ থাকোঁ। তো গাইছ, এতিয়া মানে এনেকুৱা জংঘলৰ মাজে মাজে ঘৰলৈ গৈ আছোঁ। দেখিছে আৰু পিছফালে দেখিছে, আগপিনে চাওক, সেয়া জংঘলৰ মাজে মাজে এইবিলাক লুংলুঙীয়া ৰাস্তা। তো এতিয়া লুংলুঙীয়া ৰাস্তা দি গৈ আছোঁ ঘৰলৈ। এইখন এতিয়া বাঁহ বাৰী চাওকচোন, এই বাঁহৰ তলত কি সৰকি যাব লাগিব।
সেইখন বাঁহবাৰী তো গৈ আছোঁ আৰু অকলে অকলে আহিলে এনেকুৱা ভয় ভয় ভাৱ এটা হয় আপোনালোকৰ হয় নাই ক'বচোন যাৰ হ'লেও হ'বই মানে আৰু তাৰ ৰাস্তাতে বাধা এইজনী চাওকচোন গোটেই ৰাস্তাটোকে লৈ থৈ দিছে জালখনে আহিলে ধৰিম বুলি আছিলে এতিয়া মই তাক অঁতৰাই দিছোঁ মই যাবই লাগিব পাৰ হৈ নে কি এতিয়া অঁতৰাই মেলি পাৰ হৈ আহিলোঁ আৰু আহি অলপ মুকলি পাবলৈ হৈছে তললৈ চাই আহিছোঁ দেই ইমান কি বাঁহৰ তলতো বাঁহৰ চেচু থাকিলে কাটি নিব ন ফাইনেলি আহি মুকলি ঠাই সেয়া এইবাৰ কিছুমানৰ বহুত দিগদাৰ হ'ল কিছুমানে খেতি কৰিবলৈকো নোৱাৰিলে পানী বেছি হৈ দিলে অভাৰ এইবিলাক মাটি চাকখন থাকি গ'ল খেতি কৰিবৰ কাৰণে একদম হাল বাই মেলি ৰুবলৈ ল'লে তাত সেইখন ৰুলে আৰু তাত ইমানখন ৰুব পাৰিলে বাকীটো মাটি থাকি গ'ল এতিয়া এইফালে বোকা চেণ্ডেল ফচিব নে কি নে যি হ'লেও পাৰ হৈ চাওঁ নে কি ফচু কৰিছে দেই কিন্তু বনটো নথকা হ'লে হয়তো পূৰা সোমাই গ'ল হয় বনটোৱে বচাই দিছে কিন্তু বহুত এইটোকে পাতল আছে দ টুকুৰাতে পাতল আছে এতিয়া চেণ্ডেলটো খুলিব লাগিব হাতত ল'ব লাগিব যেন লাগিছে যি কি নহওক পাৰ হ'বলৈ চেষ্টা কৰোঁ নে কি ইয়ালৈকে আহিলোঁ এতিয়া ধৰক এনেকৈ পাৰ হওঁ ৰোৱা গছকা নাই দেই এই চেণ্ডেল পাত থাকি আহি সেইটো চেণ্ডেল পাত থাকি আহিছে এইটো এই পাতো ওপৰত পেলাই দিওঁ বোকা এতিয়া গৈ ঠিক আৰু দেই গৈ একেবাৰে ক'ত লগ পাম জেগাত লগ পামগৈ চাগে আৰু বেলেগ ঘৰলৈ আৰু বহুত দূৰে আছে সেইবিলাক চাওকচোন কিমান দূৰ পথাৰে আছে বাগান আছে ঘৰ পাবলৈ আৰু বহুত দূৰ যি কি নহওক গৈ থাকোঁ দেই তো ফাইনেলি ঘৰ আহি পালোঁহি আৰু এতিয়া মানে চব্জিনো কিমানো পাই আহিলোঁ তো দেখাই দিছোঁ চাওক এয়া ঢেকীয়া কলমৌ ঔটেঙা ইমানটোৱে আৰু কি জানে এনেকৈ বেছিকৈ আনিলেতো শুকাই যাব ন বেয়া হৈ যাব সেইকাৰণে কমকৈ আনিছোঁ আৰু পিছত আকৌ আনি খাব লাগিব আৰু এতিয়া গৰমো উঠি আহিছে চ' মই গা পা ধুই লওঁ আৰু নে কি কয় মই গা ধুই ল'বলৈ যাওঁ দেই তো ফাইনেলি গাইছ মোৰ গা পা ধুই হৈ গ'ল চ' এইখিনিতে অহংকাৰ সেইজনেহে কৰে যিজনে সংগ্ৰাম অবিহনে সফলতা লাভ কৰে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেলেগ এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে এই ভিডিঅ'টোৰ পৰা বাই বাই